পোহৰ দিয়ে আপুনি মনত ৰাখিব ওচৰত থকা নিজৰ জেগাত যদি আন্ধাৰত ৰাখে বাকীবিলাক পোহৰ উলিয়াই দিয়ে গতিকে আপোনাৰ ল'ৰা ছোৱালীবিলাক সদায় দিয়া বা চাকি জ্বলাব তেওঁলোকৰ শিক্ষা ব্যৱস্থাই তেওঁলোকৰ কৰ্মই যাতে সকলোকে শিক্ষা দিয়ে বা সকলোকে ভাল যাৰ কাৰণে আমি আমাৰ বিশিষ্ট বক্তা বা ভাল ভাল এনেকুৱা মানুহ ডক্টৰ ইঞ্জিনিয়াৰ ওলাব আমি অপাৰক আমাৰো মন যায় আমাৰ ল'ৰা ছোৱালী হৈ ডক্টৰ ইঞ্জিনিয়াৰ হওক বাগানবিলাকত ডক্টৰ আছে আপোনালোকক ক'ব ডুপ্লিকেট চাৰ্টিফিকেট লৈ এনেকুৱা নিজৰ নিজৰ মানে দেখিছোঁ ডুপ্লিকেট চাৰ্টিফিকেট লৈ ডক্টৰ কৰি আছে আমি গম নাপাওঁ কিন্তু আমাৰ মাজত এনেকুৱা বহুত ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াৰ ইচ্ছা থাকে কিন্তু পইচাৰ অভাৱত আপোনাৰ পঢ়িলেও যদি এটা ছেমিষ্টাৰ পঢ়িব তাৰপিছত পঢ়াব নোৱাৰে আমিতো আমাৰ ইয়াত যিবিলাক মন্ত্ৰী এম এল এ হৈছে আমাৰ তেখেতসকলৰ মাজে আমাৰ যিবিলাক ছুপাৰ ভোট তেওঁলোকে গম পাইছে বুজাইত আজমল এটা শিক্ষা ব্যৱস্থা কৰিছে ছুপাৰ ভোটী আমাৰ যদি চাহ জনগোষ্ঠীৰ যিবিলাক মন্ত্ৰী এম এল এ আছে ভাল ভাল ধনী মানুহবিলাক আছে তেওঁলোক যদি ছুপাৰ ভোটী এটা ব্যৱস্থা শিক্ষা ব্যৱস্থা কৰা আছে কমচে কম এক বছৰত আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ আমি উলিয়াব পাৰিলে এক বছৰ প্ৰসিদ্ধ গতিকে আমি ক'ত ধকা খাইছোঁ আমি শিক্ষাত আমাক মাৰিছে গ'ল শিক্ষাত আপুনি গম পায় আজি 2 বছৰ 3 বছৰ ধৰি শিক্ষাৰ মানদণ্ডটো চাহ জনগোষ্ঠীৰ মাজত সম্পূৰ্ণৰূপে শেষ হৈ গৈছে অনলাইনৰ ক্ষেত্ৰত অনলাইন শিক্ষা দিলে আপোনালোকক আপোনাৰ ল'ৰা ছোৱালী কেইজনে অনলাইন শিক্ষা গ্ৰহণ কৰিলে অনলাইন শিক্ষা গ্ৰহণ এইটো কাৰণে কৰিব নোৱাৰিলে আপোনালোকৰ মাজত এণ্ড্ৰইড মোবাইল আইফোন মোবাইল দাম 15 বা 20 হাজাৰ টকা আপোনালোক